Hey guys, welcome to our channel. আমি আজি লৈ আহিছোঁ এটা নতুন ৰেচিপি কচুথুৰৰ সৈতে কণ বিলাহী আৰু আমাক ইয়াৰ বাবে লাগিব কচুথুৰ কেডালমান কণ বিলাহী নহৰু আৰু জলকীয়া এটি সহজ ৰেচিপি আপোনালোকৰ হয়তো বহুতে জানে কিন্তু যিসকলে নাজানে তেওঁলোকে ট্ৰাই কৰিব পাৰে এতিয়া আমি কচুথুৰখিনি মিহি মিহিকৈ কুটি লৈছোঁ লগতে কণ বিলাহীখিনিও ইয়াতে কাটি দি দিছোঁ এই কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াত কচুথুৰখিনি দি দিম আৰু লগতে ইয়াত সোৱাদ অনুযায়ী নিমখ আৰু এতিয়া আমি এইখিনি অলপমান ভাজি ইয়াতে অকণমান পানী দি দিম এতিয়া এইখিনি ভালদৰে লৰাই এতিয়া ইয়াতে ঢাকন লগাই দিম ইয়াতে আমি অকণমান থেকেৰা টেঙা কুটি দিম যাতে খাবলৈ অলপ টেঙা টেঙা হয় এতিয়া এইখিনি আমাৰ প্ৰায় হৈ গৈছে এতিয়া আমি এইখিনি নমাই ল'ম এতিয়া ইয়াত অকণমান মিঠাতেল দিম আৰু গোটেইখিনি মিলাই ল'ম